মন কথা কলে আমার সর্দার হিমন্ত বিশ্ব শর্মা ডাঙরিয়ার কথা, নরেন্দ্র মোদী ডাঙরিয়ার কথা, থাগলামাং ওয়াইলি ডাঙরিয়ার কথা আর বিভিন্ন আমার দেশ রাজ্যর আর বিদেশি উন্নয়নের হকে লওয়া পরিকল্পনার বিষয়ে অবগত করি বহুত কষ্টর মাজেদি মোক জয়যুক্ত কৰালে আর ইয়ার ফলস্বরূপে মোর জীবনত আজি এটা ডাঙর দায়িত্ব, এটা মোর প্রতি আস্থা, মোর প্রতি বিশ্বাস রাখি ফেলে আমার মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মা ডাঙরিয়া আর বিটিসি অঞ্চল থাগলামাং ওয়াইলি ডাঙরিয়া তেখেতেও যথেষ্ট এটা বিশ্বাসেৰে আজি মোক মুখ্যমন্ত্রী বা আমার দলের তরফের পৰা অসমৰ মন্ত্রী হিসাবে আজি মোক এই দায়িত্বটো অর্পণ কৰি আমার সংবিধান মর্মে প্রথমটো বিধায়ক হবই লাগিব আর বিধায়কৰ পিছত মুখ্যমন্ত্রী ডাঙরিয়াই নিজে নেতা হিসাবে সরকারখনৰ বিভিন্ন তেওঁৰ সপন, তেওঁৰ পৰিকল্পনা, তেওঁৰ আঁচনিবিলাক ৰূপায়ণ কৰিবলৈ তেওঁ টিম হিচাপে মন্ত্ৰীসভা বনাইল। গতিকে ইয়াৰ গুৰিতে আপোনালোকৰ, গতিকে তাৰ কাৰণে আপোনালোকক মই আন্তৰিক সেৱা জনাইছোঁ, মই ধন্যবাদ জনাইছোঁ। হয়, আমাৰ তামোলপুৰ হিচাপে মই যিদিনাৰ পৰা ৰাজনৈতিকভাৱে সমাজৰ লগত ৰাজনীতিক দল, ৰাজনীতিক নেতাসকলৰ লগত জড়িত হৈ কাম কৰি আহিছোঁ, তেতিয়াৰ পৰা তামোলপুৰৰ ৰাইজৰ সদায় এটা আশা আছিলে যে তামোলপুৰ মন্ত্ৰী হলেহে তামোলপুৰ অঞ্চলৰ উন্নয়নটো সম্ভৱ। আৰু সেইটো মনত পুহি ৰাখি সদায় ৰাজনীতিকভাৱে আপোনালোকে সহযোগ কৰি আছে। সৰুৰে পৰা তামোলপুৰ সামাজিক কামৰ পৰা আৰম্ভ কৰি ৰাজনৈতিকভাৱে মই সদায় ৰাইজৰ লগত থাকি কাম কৰাৰ সুযোগ পাইছোঁ। ছাত্ৰ জীৱনৰে পৰা মই নিখিল বড়ো ছাত্ৰ সন্থাৰ থকাৰ সময়তো তামোলপুৰৰ আমার বন্ধু বান্ধবসকলৰ লগত থাকি আৰু ইয়াৰ যিসকল নেতা আছে তেওঁলোকৰ লগত থাকি নাৰায়ণ গগৈ ডাঙৰীয়া, মদন মোহন মছাৰী ডাঙৰীয়া আৰু বহুতো আছে। আৰু সেইটোৰ দ্বাৰা তামোলপুৰ অঞ্চলৰ বিভিন্ন